নমস্কাৰ ভিউৱাৰসকল, ৰং টিভিত সম্প্ৰচাৰিত হোৱা অঞ্জলি ধাৰাবাহিকখনৰ অভিনয় কৰি থকা সুৰজিতৰ জীৱনীৰ বিষয়ে হয়তো আপোনালোকে জানিবলৈ মন যায়। তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰোঁ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ভিউৱাৰসকল, সুৰজিতৰ প্ৰকৃত নাম হৈছে অচিন্তৰাজ কাশ্যপ আৰু তেওঁৰ জন্ম হৈছিল 1993 চনৰ 8 ছেপ্টেম্বৰত নলবাৰীত। তেওঁ শিক্ষা জীৱনৰ বিষয়ে কিছু কথা জানো আহক। তেওঁ শিক্ষা আৰম্ভ কৰিছিল গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ পৰা। তেওঁ হাই ছেকেণ্ডেৰী কৰিছিল মাৰিয়া পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। তেওঁ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.7 ইঞ্চি এপ্ৰ'ভ, ৱেইট হৈছে 63 কেজি এপ্ৰ'ভ। তেওঁ অভিনয়ৰ বিষয়ে জানো আহক। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টিং। তেওঁ অভিনয় কৰি বহুত ভাল পায়। তেওঁ এতিয়া বৰ্তমান অঞ্জলি ধাৰাবাহিকখনত অভিনয় কৰি আছে। ইয়াৰ উপৰি বহুতো গান আৰু শ্বৰ্ট ফিল্মত কাম কৰি আছে। বৰ্তমান তেওঁ আহিবলগীয়া এখন শ্বৰ্ট ফিল্ম হ'ল লাভ বাৰ্ড। প্ৰিয় ছিংগাৰ জুবিন গাৰ্গ আৰু প্ৰিয় ৰং ব্লু। তেওঁৰ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ এতিয়া বৰ্তমান ছিংগল। ভিউৱাৰসকল, আপোনালোকে বাৰু অঞ্জলি ধাৰাবাহিকখনত অভিনয় কৰা সুৰজিত অৰ্থাৎ অচিন্তৰাজ কাশ্যপ অভিনয় চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিউৱাৰসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিউৱাৰসকল, আপোনালোকৰ বাবে এটা সৰু অনুৰোধ যে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো এটা লাইক দি যাব বুলি আশা থাকিল।